নমস্কাৰ ভিউয়াৰ্স আজি আমি এটা সাধাৰণতে বেকাৰীত উপলব্ধ পৰঠা ৰেচিপি আপোনালোকৰ আগত লৈ আহিছো যেটো নামনি অসমৰ কিছু জিলাত উপলব্ধ হেতু হৈছে বাখৰখনি বাখৰখনি হৈছে এটা বহু তৰপযুক্ত মিঠা পৰঠা যোনটো বেকাৰীবোৰত সাধাৰণতে তন্দুৰ বা অভেনতহে বনোৱা হয় কিন্তু আমি আজি তাক গেছতে বনাম বাখৰখনি আপুনি চাহৰ লগত খাব পাৰে নতুবা যিকোনো ধৰণৰ মাংসৰ লগত তাক খাই ভাল পাব বাখৰখনি বনাবলৈ আপুনি এটা পাত্ৰত 4 কাপ ময়দা লৈ ল'ব আৰু সেই একেটা কাপেৰে জুখি কেনে 1 কাপ গুড়ি চেনি ল'ব আৰু ময়দাখিনিত মিহলাই ল'ব এতিয়া এইখিনিত আপুনি গলাই লোৱা বাটাৰ দি দিব 3 চামুচ গলাই লোৱা বাটাৰ দিব আৰু তাত এসেকুট নিমখ দিব আৰু গুটিখিনি ভালকে মিহলাই ল'ব গৰম পানী অলপ অলপকে দি কেনে প্ৰয়োজন অনুসৰি তাক ভালকে মঠি ল'ব একেবাৰে বেছি পানী নিদিব অলপ অলপকে পানী দি তাক খুব কোমলকে ভালকে মঠি ল'ব আৰু তাক 10 মিনিট মান আপুনি হাতেৰে ভিডিঅ'ত দেখুৱাৰ দৰে তাক অলপ হেচি বহলাই লৈ কেনে ভালকে একেবাৰে কোমল হোৱাকে তাক মঠি ল'ব কোমলকে তাক ভালকে মঠি লোৱাৰ পিছত তাক সমানে ভাগ কৰি ল'ব এইখিনিৰে আমি 3খন বাখৰখনি বনাব পাৰিম তখন মানে এনেকে আপুনি 3টা বল বনাই ল'ব আৰু বল কিটা আপুনি এটা পাত্ৰত লৈ তাত আধা কাপ ৰিফাইন তেল ঢালি দিব আৰু 40 মিনিট মান বল কিটা তেনেকে তেলত দি কেনে থৈ দিব 40 মিনিট পিছত বল কিটা উলিয়াই লৈ এটা এটাকে আপুনি তাক আঙুলিৰে অলপ বহল কৰি ল'ব আৰু তাক যিমান পাৰে পাতলকে বেলি ল'ব বেলা হোৱাৰ পিছত আপুনি হাতেৰে এনেকে টানিও তাক বহল কৰি ল'ব পাৰে এক যিমান পাৰে আপুনি তাক বহল কৰি পাতল কৰি ল'ব আৰু এতিয়া তাত গলাই লোৱা বাটাৰ অলপ সানি ল'ব ভালকে গলাই লোৱা বাটাৰ সানাৰ পিছত ওপৰৰ পৰা অলপ ময়দা ছটিয়াই দিব আৰু অলপমান কলা ভজা তিলো তাত ছটিয়াই দিব আৰু এনেকে ভিডিঅ'ত দেখুৱাৰ দৰে এফালৰ পৰা আপুনি তাক আনটো ফালে এনেকে লুটিয়াই কেনে ভাজ কৰি ল'ব আৰু ওপৰত সেম প্ৰসেছত আকৌ এবাৰ গলা বাটাৰ আৰু ময়দা দিব আকৌ ভজা তিল ছটিয়াই দিব তেনেকে আৰু এভাজ আনফালৰ পৰা আৰু এভাজ কৰি ল'ব আৰু সেম প্ৰসেছতে আকৌ এবাৰ বাটাৰ লগাই দিব আৰু ময়দা অলপ ছটিয়াই দিব এতিয়া আপুনি এনেকে সকলো পিনৰ পৰা তাক ভালকে বন্ধ কৰি লৈ এটা বলৰ ৰূপ দিব এটো ভালকে কৰিব নহলে এটো লেয়াৰ কিটা ফাটি ওলাই আহিব এনেকে ভিডিঅ'ত দেখুৱাৰ দৰে আপুনি সব পালৰ পৰা তাক বন্ধ কৰি লৈ ভালকে বলৰ আকৃতি দিব আৰু তাক আৰু এবাৰ বেলি ল'ব এবাৰ বেলতে বেছি পাতল কৰিব নালাগে পৰঠাৰ দৰে অলপ মোটাকে বেলি ল'ব আৰু বেলতে আপুনি তা ময়দাৰ ব্যৱহাৰ নকৰিব প্ৰয়োজন অনুসৰি তেল দি বেলিব আৰু এতিয়া এখন তাৱা গৰম কৰি তাৱাখনত এই বেলি লোৱা ৰুটিটো দি কেনে হাতেৰে এনেকে বহলাই ল'ব আৰু 15 সেকেন্ড মান তাক এফালে সিজিলে আনফালে লুটিয়াই দিব আৰু আনফালে আকৌ গলা বাটাৰ লগাই দিব তেনেকে প্ৰতিটো সাইডে 15 সেকেন্ড সিজিবলৈ দিব আৰু 15 সেকেন্ড পিছত আকৌ এবাৰ লুটিয়াই দিব তেনেকে 10 মিনিট মানৰ ভিতৰত এখন বাখৰখনি সিজি উঠিব আৰু হোৱাৰ পিছত আপুনি ওপৰৰ পৰা আৰু এবাৰ বাটাৰ বা ঘি লগাই দিব তো চাব পাৰে আপুনি কি ধুনিয়া লেয়াৰ ওলাইছে আপুনি তাক চাহৰ লগত নাইবা যিকোনো ধৰণৰ চিকেন বা মটনৰ লগত এনজয় কৰক
আপোনালোকৰ যদি আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আমাৰ চেনেল সিস্টাৰ্স কিচেনটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ